তহঁত দুটাই ইয়াতে বহি বহি কি কৰি আছ? এনেই আছো মই চকাইদেউ। ভিতৰত ইমান গৰম কিনো কৰিব, সেইকাৰণে বাহিৰতে বহি আছো অলপ গাড়ী কেইখনমানকে চাই চাই। পিছে আপুনি ক'ৰ পৰা আহিলে নো? ময়ো গৰমতে থাকিব নোৱাৰিহে এনেই এইফালে ওলাই আহিলো ৰ অলপ। এই মনে চকাইদেউ গাঁৱত যে চোৰ ওলাইছে গম পাইছেনে নাই? কথাটো সেইদিনাখন ফুচুকাই মোক কৈছিলে, ফুচুকাহঁতৰ ঘৰ চুৰ কৰিছে বোলে। হয় মনিষা বাইদেউ, নাক পহৰা দিয়াৰ ব্যৱস্থাহে কৰিব লাগিছিল আৰু। ইমান দেৰি হ'ল, তাই গাড়ীখন অহা নাই এতিয়ালৈকে। এনেই কি চাবা একেবাৰে গাড়ী পটক পটক গৈ থাকে, এতিয়া ওলাই পেলাই ৰখি থাকিবা 1 ঘণ্টামান হ'ল ৰখা, গাড়ীখন নাই এতিয়ালৈকে। বহুত দিনৰ মূৰত বেগ এটা পাইছো। ৰ বেটি তোক আজি দি আছো মই। ৰখি ভৰি বিষাই গৈছে গা পাই, বহিবলৈ এখন নাই। ব'ল ঘৰলৈ নাযাওঁ, ঘৰলৈ যাওঁ আৰু বৌ, কিনো ইয়াত বহি থাকিবি। ময়ো কম বুলি ভাবিছিলো, ব'লক যামগে আৰু। ঐ ব'ল। বেগটো ফুলে আছে, পইচা পাতি অলপ আছে যেনে লাগিছে বাৰু। চুৰ চুৰ চুৰ, নিলে বেগ নিলে। কি কৰিম এতিয়া, মোৰ গোটেই মেকআপৰ বস্তু গাল যাব এতিয়া। চুৰ পালে নিলে, চুৰ চুৰ চুৰ। জেগাটো এই ছোৱালীজনী কিয় চৰিছে? চুৰ চুৰ বুলি চৰি আছে দেখোন কিয়? ভণ্টি কি হ'ল, কিয় চিঞৰিছা আৰু কান্দি আছা যে কিয়? এই চুৰটোৱে মোৰ গোটেই বেগৰ বস্তু লৈ গ'ল, তাত মেকআপৰ বস্তু পইচা পাতি চব আছিলে, লৈ গুচি গ'ল সিহঁতে। আমাৰ গাঁৱত চোৰ মনোজ বাইদেউ, ব'লক আজি ইয়াৰ গেৰাত নাই। ব'ল দৌৰ। কি এইকেইটা দেখোন পিছেই নেৰা হ'ল, আজি দিনটো বেয়াহে যাব যেন লাগিছে দেখোন। ঐ চোৰ ৰ ক'ত পেলাইছ? ৰ তই ৰ চালা ৰ। ৰ বুলি কৈছো, ৰ নে ৰ তোৰ চালা ইয়াত চুৰ কৰিবলৈ আহিছ ৰ। মনোজ বাইদেউ আজি ইয়াৰ গেৰাত নাই। ই কোনফালে গ'ল আকৌ, ইয়াক নেদেখা হৈ গ'ল যে পটককে। এইখিনিলৈকেতো আহিছিলে। তেত্তেৰি আজি চুৰ কৰিবলৈ কিহে পাছিলে, আজি বাসনাহে লাগিলে দেখোন। আহাতটো এইখিনিলৈকে আহিছিলে, আছে সি ইয়াত ক'ত সোমাই গৈ। ইয়াতে আছে বুজিছ, হেৰি ক'লেও যোৱা নাই, ইয়াতে বিচাৰ ভালকে। আৰু তই ফুচুকালে ফোনটো মাৰ, আৰু লগতে থানালৈকো ফোনটো মাৰিবি, কৈ দিবি যে গাঁৱত চুৰ কৰা মানুহটো আজি আমাৰ ওচৰতে আছে, ইয়াক আজি বধিমেই, বেগেতে মাতি দে পুলিচক। ফুচুকা, সিদিনাখন যে তহঁতৰ ঘৰত যে চুৰ কৰিছিলে চোৰটো, আজি আমি পাই গৈছো, জলদি আহি যা পথাৰৰ ওচৰলৈ। আহকচোন আমাৰ পথাৰৰ ওচৰত, জাবৰি গাঁও পথাৰৰ ওচৰত ইয়াতে চোৰ এটা ওলাইছে, তাকে আমি বিচাৰি আছো, জলদি আহকচোন। এইকেইটা তলৰ পৰা আঁতৰিয়ে নোযোৱা হ'ল নহয়, নহ'লে যাবগেই পাৰিলো হয়। চুৰ কৰা উত্তম বিদ্যা, ধৰা পৰিলে শিলৰ খুন্দা, আজি সেইটো প্ৰমাণিত হ'ব যেনহে লাগিছে দেখোন। ক'ত গলি চুৰটো? চালা সি ঘৰ চুৰ কৰিবলৈ আহিছে, ধৰ আজি আকাদিমা পিঠি ফালি দিম আজি। মানুহ কৰ্মচাৰী দেখোন আৰু এটা বাঢ়িলহে। এটা যে ক'লেও যোৱা নাই, ইয়াতে ক'ৰবাত লুকাই আছে, তাক বিচাৰিব লাগিব, বিচাৰি আছো পোৱা নাই এতিয়ালৈকে। তেৰিকা, আজি চাকি গছো জ্বলাই অহা নহ'লে। এই যোৱা নাই ক'তো, গম পাইছে মোৰ জেকাটো, ই ইয়াতে সোমাই আছে ক'ৰবাত। গম পাইছো, ই ইয়াতে আছে। গ'ল ক'ত চালা, দেখি পলাই আছে। আহক আজি সি, আজি তাত ঠেং কাটি থম চালা। ছোৱালীজনীও কিনো ভৰাই আনিছে জানো পাই, ইমান ওজন বেগডাল দাঙি ৰাখিবই পৰা নাই। ই পলাই দিলে নেকি বুজিছে, নাই দেখোন ক'তো সি। থানালৈকো ফোন কৰিলো দেখোন, পুলিচকেইটাও আহি নাপালেহি। এইটো কি পৰিলো ধমকে? জেগাইদেউ অথনি ছোৱালীজনীৰ বেগটো এইটো দেখোন। ফচি লৈ যা, বেগটোনো এইটো সময়তহে পৰিব লাগেনে? আজি দিনকালে বেয়া আছিল যেন পাইছো। পিতাই হ'ব দে, নামি আহ দে। আজি তোৰ অন্তিম দিন আহ। কি হ'ব এতিয়া, পলাবলৈ উপায় নাই দেখোন। নামি আহ। বেগটো দিলোৱে দেখোন, একোনো কেলে নামি যাব লাগে। পিতাইতো তোক চুৰ কৰিবলৈ কিহে পাইছিলে, ভালে ভালে নামি আহ বুলি কৈছো, নহ'লে উঠি যাবলৈ পালে কিন্তু কথা বেয়া হ'ব। নামি গ'লে পিটিব নেকি আকৌ চবে? নেপিতাই, তোক চুমা খাম দে, আহিলে নাগে নাহা কেলে? গোটেই সোপা আগুৰি লৈছে দে কিয়? চিনি পোৱা নাই, সি ক'ত চুৰ কৰিবলৈ আহিছিলে দে। হ'ব নামাৰিবি, হয়তো যাবগে নহ'লে, এইটো চৰকাৰ পাবগে নহ'লে। হ'ব দে বৌ, এই খানা লৈ যাম বৌ। ব'লক মই ছোৱালীজনীৰ বেগটো লৈ লৈছো বাৰু। এই দে মোক থানালৈ নিব নালাগে, আজিৰ পৰা মই চুৰ নকৰোঁ আৰু, কাণত ধৰিছো, আজিৰ পৰা চুৰ নকৰোঁ আৰু, মোক যাবলৈ দিয়ক। এটা তোক যাবলৈ দিম, আজি তই থানাৰ ভিতৰত তই মছলা পিচিলেহে তোৰ শান্তি লাগিব, পুলিচৰ ধান্দা কোব কেইডাল খাবি, শান্তি লাগিব তেতিয়া তোৰ।
এইটোৱে মোৰ চুৰটো মোৰ বেগটো নিছিলে এইটোৱে লওক আপোনাৰ বেগটো থেংক ইউ দেই বাইদেউ বহুত ধন্যবাদ দেই ছাৰ এইটো লওক আপোনাৰ আছামী ধৰি লৈ আহিছোঁ ছাৰ ইয়াক নি পেলাই দুপিটামান দিব তেতিয়াহে ইয়াৰ শান্তি লাগিব হা পিতাই হা তই আজি সিংহামৰ ওচৰত আহিছ হা নাযাওঁ কেলে যা হ'ব তোমালোকে বহুত উপকাৰ কৰিলা দেই ইয়াক ধৰি তোমালোক এতিয়া যোৱা মই ইয়াক লৈ যামগে বাৰু ব'লক মনীষা বাইদেউ নাযায় নেকি যাওঁ ব'ল